নমস্কাৰ মহন্ত সিল্ক হাউচলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এইখিনি খুব ধুনিয়া কেজুমান মিচিং ডিজাইনৰ জোৰা লৈ আহিছো অফাৰ প্ৰাইজত পাব সকলোখিনি আৰু এইখিনি সকলোবিলাক মেচিন মেড ফিনিশিংত থাকিব এই সকলোবিলাক মেটেৰিয়েল সিল্ক কটনত পাব আপোনালোকে আৰু সকলোবিলাক এইখিনি মেচিন মেড ফিনিশিংতে পাব কিন্তু ডিজাইনটো এইটো মিচিং ডিজাইনত কাম কৰা আছে পাৰলুম ফিনিশিংৰ হয় আৰু লগতে এইকেইটা সাইড পাৰি কেইটা হয় খুব সুন্দৰ এটা জোৰা হয় এখন সাদৰখন হয় ইয়াৰে আৰু লগত থাকিব ইয়াৰে এখন মেখেলা আৰু লগতে এইটো ব্লাউজৰ পিছটো তেনেকে হাতৰ কাম কৰা আছে আৰু এই কাপোৰটোৰ প্ৰাইস থাকিব 750 নেক্সট এইটো এটা কালাৰ দেখাবলৈ লৈছো খুব ধুনিয়া হয় কাপোৰ কেজুৰ আৰু এইটো আচলৰ ডিজাইনটো আৰু এইকেইটা সাইড পাৰি কেইটা খুব সুন্দৰ এজুৰ কাপোৰ হয় আৰু লগত থাকিব ইয়াৰে এখন মেখেলাখন হয় আৰু ব্লাউজত এনেকে হাতত কাম কৰা আছে প্ৰাইস থাকিব এজুৰ 750 750 টকাত আপোনালোকে এইটো জোৰা ল'ব পাৰিব এইটো এটা ব্ল্যাক কালাৰ দেখাইছো খুব ধুনিয়া হয় কাপোৰ কেজুৰ আৰু লগতে এয়া এইকেইটা সাইডৰ পাৰি কেইটা আছে খুব সুন্দৰ কাপোৰজোৰ ফিনিশিং আপোনালোকে ভাল পাব আৰু এখন থাকিব ইয়াৰে মেখেলাখন আৰু এইটো থাকিব ব্লাউজৰ পিছটো প্ৰাইস থাকিব এজুৰ 750 নেক্সট এইটো এটা কালাৰ দেখাইছো খুব ধুনিয়া হয় আৰু লগতে ইয়া দেখিছে সাইড পাৰি লাগিয়া আছে আৰু লগতে থাকিব ইয়াৰে এখন মেখেলাখন আৰু লগতে এইটো ব্লাউজৰ পিছটো থাকিব প্ৰাইস থাকিব এজুৰ 750 নেক্সট এইটো এটা কালাৰ দেখাইছো খুব ধুনিয়া ডিজাইন সেম আছে কিন্তু কালাৰ বিলাক বেলেগ বেলেগ পাব আপোনালোকে আৰু লগতে এইখন মেখেলাখন থাকিব আৰু লগতে ইয়া ব্লাউজ পিছটো হয় এইটো প্ৰাইস থাকিব এজুৰ 750 টকা আৰু এটা এইটো বটল গ্ৰীন কালাৰ হয় খুব ধুনিয়া এজুৰ দেখিছেনে খুব ধুনিয়া এজুৰ কাপোৰ লগত ইয়াৰে সাইড পাৰি লাগিয়া আছে আৰু লগতে থাকিব ইয়াৰে এইখন মেখেলা আৰু লগত থাকিব এইটো ব্লাউজৰ পিছটো প্ৰাইস থাকিব এজুৰ 750 পছন্দৰ ভিতৰত কৰিলে আপোনালোকে আমাৰ